লখিমপুৰৰ হাৰমতিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। টাটা মেজিক আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাৰ ফলত থিতাতে নিহত দুজন স্কুটি আৰোহী আৰু এজন মেজিক আৰোহী। জানিব পৰা মতে বান্দৰদুৱাৰ পৰা লালুকাৰ অভিমুখে আহি আছিল মেজিকখন আৰু লালুকৰ পৰা বান্দৰদুৱা দিশে গৈ আছিল স্কুটিখন। দুৰ্ঘটনা সংঘটিত হোৱা স্কুটিখনৰ নম্বৰ হৈছে AR01M0945। নিহত দুজনৰ নাম আছৱাদুল আৰু আমিৰ আঞ্জন চিনাক্ত হোৱা নাই। সংকটজনক অৱস্থাত 6জনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। হয় ছাৰ, অৰুণাচলৰ পৰা আহি থকা এখন গাড়ীয়ে দুজন তেজাল যুৱকক আজি খুন্দিয়াই ইয়াতে লগে লগে নিহত কৰিছে। তেখেতসকল স্পটতে ডেড হৈছে। বৰ দুখ লগা মৰ্মান্তিক এটা ঘটনা। কি নাম তেওঁলোকৰ? এজনৰ নাম আছৱাদুল আৰু এজনৰ নাম আমিৰ হুছেইন। স্কুটি লৈ তেখেতসকল দুইজন আহি আছিল আৰু অৰুণাচলৰ পৰা বজাৰ কৰি আহি থকা এখন গাড়ীয়ে খুন্দিয়াই পেলাই আপোনালোকে গাড়ীখন দেখিলে গম পাব যে গাড়ীখন গৈ পেলাই ক'ত পৰিছে। গতিকে এনেকুৱা অভাৰ স্পীডত গাড়ীবিলাক অহা আৰম্ভ হৈছে। গতিকে এইবিলাকক যদি প্ৰশাসনক আমি আহ্বান জনাম, এনেকুৱাবিলাক ড্ৰাইভাৰক অতি সোনকালে নাকি লগাব লাগে। আৰু এনেকুৱাবিলাক কেছত আচলতে কি হয়, তেখেতসকলে আইনৰ যি সুৰুঙা, এই সুৰুঙা দি পাৰ হৈ গুচি যায়। গতিকে এনেকুৱা সুৰুঙাই আজি 3জন গৈ নিৰহ লোকৰ মৃত্যু ইয়াত ঘটিছে এজনৰ ভুলত। গতিকে আমি লখিমপুৰ প্ৰশাসনক এনেকুৱা যিসকল চালক আছে, যিসকলে গাড়ী চলোৱাৰ কোনো নিয়ন্ত্ৰণ নাথাকে আৰু অযথা মানুহক খুন্দিয়াই হত্যা কৰে, এইবিলাক হত্যা বুলি ধৰি লৈ পেলাই তেখেতসকলক কেছ ফাইল কৰিব লাগে আৰু তেখেতসকলৰ ওপৰত নাকি লগাব লাগে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।